আমি সকলোৱে মিলি তাৰ একাডেমি স্কুলত তুমি হবা জানো মোৰ শ্বৰ্ট ফিল্মখনৰ প্ৰিমিয়াৰ শ্ব'ৰ কেক কাটাৰ মুহূৰ্তত আমাৰ দাদা আছে আমাৰ দীপক দাই আৰু জনপ্ৰিয় ইউটিউবাৰ ধনচালৈ দাই ডাঙৰীয়া সকলোৱে মিলি কেক কাটি দিলে ভালো লাগিল আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ ডাইৰেক্টৰ আছিল নুৰ আসিফ মানে প্ৰথম আৰম্ভণিটো এৰ পৰা হৈছে তো বাকি গোটেই মেম্বাৰখিনি অলপ অলপ আহা আমি আশা কৰিছোঁ তুমি হবা জানো মোৰ সুপাৰ ডুপাৰ হিট হয় যাতে সকলোৱে চাবৰ কাৰণে আমি চাব বুলি আমি আশা কৰিছোঁ ঠিক এই মুহূৰ্ততে ধনচালাই দাই মোক কেক খুৱাই দিলে খুবেই ভাল লাগিল জনপ্ৰিয় ইউটিউবাৰৰ হাতৰ পৰা কেক খাই আৰু সকলোকে খুৱাই আছে বাৰু চবকে খোৱাটো অসম্ভৱ এই আমাৰ ধনচালৈ দাই সকলোকে কেক খুৱাই দিছে আৰু হিৰোইন অনুপস্থিত আজি আমাৰ ফিল্ম তুমি হবা জানো মোৰ প্ৰিমিয়াৰ শ্ব' মুকলি হ'ল আৰু মুকলিৰ পাছতেই আমি বিভিন্ন আমাৰ অতিথি আছিল লগত অতিথিসকলৰ পৰা আমি মন্তব্য বক্তব্য পালোঁ আৰু তেওঁলোকে প্ৰিমিয়াৰ শ্ব'খন চাই ক'লে ফিল্মখন খুব ভাল লাগিছে আৰু আমি খুব দৃঢ় আশাবাদী যে জ্যেষ্ঠই যেতিয়া কৈছে ফিল্মখন ভাল হ'ব বুলি নিশ্চয় ভাল হ'ব গতিকে আপোনালোকেও চাব আৰু বেছি বেছি শ্বেয়াৰ কৰিব আৰু আপোনালোকে চাব আৰু বেলেগকৈ নকওঁ সকলোৱে চাব শ্বেয়াৰ কৰি দিব আৰু মজা হৈছে চাই গম পাইছোঁ না মই